गुड मर्निंग गाइस आज आम शूटर नेक्स्ट डे माने 2 নম্বৰ दिन आज सो आज माने आज शेष কৰিম বুলি ভাবিছো শ্বুট কোনো শেষ নহয় মোৰ মতে কাৰণ বহুত আছে যে নহক যিমানখিনি পাৰো আজি কৰিম কালি লাষ্ট আৰু কালি শেষ কৰিব পৰা চেষ্টা কৰিম আমাৰ বহুতখিনি কষ্ট আছে আৰু যিটা বস্তু আমি ভাত আনিছো সেইবোৰ ভাত দিব লগা হৈছে লাইট সেট কিবা কিবি সব বস্তু কৰিছে আৰু মই আৰু অনিল আৰু ভাইটা আহিছো আৰু গিটা হিয়া আছে লাহে লাহে বেয়া গৰম মোক দেখি ঘামিছো বেয়া গৰম সো তেনেকৈ ভিডিঅ' বনাই আছো আজি ব্লগটো চাব আকৌ আৰু ব্লগটো তেনেকৈ মৰম দিছে চাইছে বহুতে কমেণ্ট কৰিছে আজিও তেনেকৈ চাব আৰু দেখাম আৰু আজি আমাৰ ভিডিঅ' আছে এইটো আজি শ্বুট কৰিম তাৰপিছত এই আমি মানে ৰাতিপুৱাই উঠিলো আৰু উঠি তাৰপিছত সব কামকেইটা কৰিলো কৰাৰ পিছত আহিছো আজি মানে আজি গৰম কেনেকুৱা গৰম বহুত আজি এই গৰমত 8টা বজাত শ্বুট মাৰিম বুলি আজি 10টা বাজি গ'ল আহোতে আহোতে দেৰি হ'ল বাৰু যিয়ে নহওক এতিয়া আৰম্ভ কৰিম আৰু আজি মানে শেষ কৰা মাথা মাৰিম যদি শেষ নহয় কাইলৈ শেষ কৰিম কালি ফিনিচিং মাৰিম সেইটোৱে আৰু কমেণ্ট কৰিছিলা কেইটামানে যে আমাৰ স্কুলৰ শ্বুট হৈ আছে চ শংকৰদেৱ আকৌ এবাৰ যিকেইটা পঢ়া আছে কমেণ্ট কৰিবা চাবা কাৰণ তোমালোকৰ স্কুল ন লাইটিঙৰ সেটআপ হৈ আছে লাইটিং সেটআপ কৰিছে দিল্লী পাৰৱী মানে গোটেইখিনি আমি নিজে কৰোঁ দেখিছে নহয় আৰু এয়া আমাৰ সব কাষ্ট ক্ৰু মেম্বাৰক দেখাই দিয়ে বাৰু মই সোনু পিংকি সুমিত পূজা এইবিলাক চিনি পায় আমাৰ মেম সেইখিনি বহি আছে সেইখিনি মই জুম দি নিদিব এইখিনি মেমে ড্ৰেছ আপ কৰা নাই লাষ্টত আহিব লাইক এতিয়ালৈকে আৰম্ভ কৰা নাই আমি 8টাত শ্বুট কৰিম কৈছিলো কিন্তু 8টা বাজি গ'ল এতিয়া 11টা বাজিব আৰু শ্বুট নকৰা কাৰণ হ'ল কেইটামান লেটকৈ আহিছে আৰু যি কেইজনী ছোৱালী 2-3 ঘণ্টা হ'ল মেকআপে কৰি আছে এইটো গ্ৰীণ ৰুম মানে আমাৰ গ্ৰীণ ৰুম মানে পূৰ্ণিমা ঘৰতে কৰিছে কিন্তু এই দুজনী 2-3 ঘণ্টা খাই পেলাইছে কি ক'ম এতিয়া ক'ব নোৱাৰি কৰক আৰু উপায় নাই মানে আজি শেষটো নহয় মই জানো শেষ কৰিম ভাবিছো শেষ নহয় মই জানো তথাপি জলদি কৰ অকণ জলদি কৰা তোমালোক ঠিক আছে পূজা হৈছে এইবিলাক পেন চেন পিছত কৰিবা ৰঙা নীলা জলদি কৰা আজি ব্লগ হ'ব আমাৰ শ্বুটিং কৰা আৰু লাইট আপ আজি লাইট আপ চেটআপটো ভাল হৈছে হয়নে আজি চাগে অকণ ব্ৰাইট দেখা পাইছে চেটআপটো ভাল হৈছে আৰু আজি আমি শেষ কৰিব চেষ্টা কৰিম কি হয় এতিয়া কিন্তু ছোৱালীকেইজনী একদম 3-4 ঘণ্টা খাই পেলাইছে 4 ঘণ্টা নহয় কমচে কম 3 ঘণ্টা খাই পেলাইছে গতিকে এতিয়া আহক তাৰপিছত আৰম্ভ কৰিম আৰু এইবোৰ ব্লগ চাই থাকিব কাৰণ ব্লগত তামাম ফুটি হ'ব আমি মেকআপ খান্দি আছো বা ভণ্টি বাদ নাই ভণ্টি হ'লনে ডাইলগত যিটো সময় লাগিল 2-3 টেক হ'ল তাৰপিছত কম ডাইলগত সময় লাগিব এইটো আমাৰ ছেটআপ হ'ল লাইট আপ হ'ল আৰু মোৰ লগত আছে যিকেইটা চিনি পাই চাগে ভালকে তিলক কেনে লাগিছে কৈ ভালে অকণ পোহৰ দেখা এনেকৈ দেখা এতিয়াহে কেনে লাগিছে ভাল লাগিছে ন ভিডিঅ'টো চাব আৰু লাইক কৰিব বহুত ভাল ভিডিঅ' আনিছো আমি হয় নেকি তাৰ আপোনালোকে ভাল পাব কিমান টাইম লাগিছে 2 ঘণ্টা লাগিছে শ্বুট কৰাৰ সময়ত ব্লগ বনাবলৈ সময় নাপালো কাৰণ মই কেমেৰা ধৰি আছো লগতে শ্বুট কৰি আছো কেইবাৰো কৰিছে মাত দেখা অহা নাই আৰু এতিয়া ব্ৰেক টাইম লৈছো কাৰণ আমাৰ মেমৰি ফুল হৈছে আমি কপি কৰি লওঁ আৰু লগতে কিবা এটা খাই লওঁ মানে ব্ৰেক লৈছো 1 ঘণ্টা নহয় আধা ঘণ্টা ব্ৰেক লৈছো তাৰপিছত আৰম্ভ কৰিম চাইডলৈকে শ্বুট কৰিম আজি মানে শেষ কৰিব চেষ্টা কৰিম কি হয় এতিয়া চ' ব্ৰেক লৈছো আমি ব্ৰেকৰ সময়ত সিহঁতৰ টিকটক কিবা কিবি ৰিলচ চিলচ বনাই আছে ৰিলচ চাওক মই দেখুৱাই আছো So, কি
কি খোৱা কি ব্যৱস্থা কৰি চাওঁ এই খোৱা কি ব্যৱস্থা হৈছে বাহ, খোৱা ব্যৱস্থা ভালকৈ বহি লোৱা চেয়াৰ লোৱাচোন নাই ভালকৈ খোৱা কি খাইছা কি লুচি আৰু আমাৰ ক'ত দিবা কৈছা ৰিলছৰ কুইন ৰিলছৰ কিবা এক্টৰ ৰিলছৰ এক্টৰ সিহঁতৰ ৰিলছ একচুৱেলি সঁচাই সিহঁতৰ ৰিলছ বহুত ভাল বনাই দেই আৰু ৰিলছ বনাই কিন্তু মই ধেমালি কৰোঁ কিন্তু ৰিলছ সঁচাকৈ ভাল বনাই সেইকাৰণে মই ৰিলছ চাইকৈ সিহঁতক হায়াৰ কৰিছোঁ নিজৰ ভিডিঅ'ত বেছিকৈ পূৰ্ণিমাকে মই ৰিলছ চাই থাকোঁ ৰিলছ ধুনীয়া ৰিলছ বনাই লাইক দিওঁ নিদিয়া নহয় কিন্তু মই মোৰ নচলা জেগা নিদিওঁ লাইক চাইক নিদিওঁ আৰু এইটো এই ল'ৰা মানে ছোৱালী নিচিনাই এইটো নামতে ল'ৰা আৰু হিৰ' ৰিলছ দণ্ডিছ আছে খিচিকা আছে একো নাই দণ্ডিছতে শ্বুট কৰিব আহিছে আৰু চনু সিও একেই আৰু সিও একেই আৰু আজি ছেকেণ্ড ডে কেনেকুৱা লাগিছে শ্বুট কৰি কয় বহুত ভাল লাগিছে তোমাৰ তোমাৰ লাষ্ট কিহৰ নাই দিয়া হৈছে এবাৰ দেখুৱাই দিওঁ নহ'লে আকৌ আমি এনেকৈ শ্বুট কৰোঁ সেইবিলাকে আমাৰ যোগাৰ ন আমাৰ সেইবিলাকে যোগাৰ ময়ো খাওঁ ৰাহুল দা কেনেকুৱা লাগিছে খাই একদম মজা কোনে বনাইছে বাইদেউ এইটো অনিল দা লাষ্টত কাউণ্টাৰ কেনেকুৱা আছা খবৰ কেইটকা প্লেট 20K মজা খাব লাগিব দেই এয়া চাওক আমাৰ ৰাহুল দা বাকী কেইটা ফূৰ্তি কৰি আছে ৰাহুল দা কাম চলি আছে এতিয়া কপি কৰি লওঁ তাৰপিছত আকৌ আৰম্ভ কৰিম পুনৰ আৰম্ভ কৰিম মেম কিবা ক'ব না ঠাণ্ডা খাই আছে ৰূপা মেডাম এনিথিং এলাহা লাগিছে অনিল ছাৰ কিবা ক'ব না এই ৰাম এয়া চাওক এটা বস্তু দেখুৱাই আছো মজে এয়া আমাৰ মজ পাৰ্টি এইটো কি বনাই আছে অলপ বনাই দিয়াচোন চাওঁ এতিয়া অফ কৰিছোঁ ব্ৰেক টাইম ল'লোঁ এতিয়া আমাৰ ৰাহুল দা কপি কৰি আছে টাইমটো লাগিবই অলমষ্ট শেষ হৈছে আজি দিনটো শেষ হৈছে কাইলৈ কৰিম আৰু কেমেৰা চাৰ্জত দিছোঁ আৰম্ভ কৰিম যদি চাৰ্জ হৈ যায় এইখিনি কাইলৈ দেখাম আৰু কালি ব্লগ আজি ব্লগ একেলগে দিম বৰ চেল হয় কৰিম পিংকি আজি তুমি প্ৰথম আহিছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন বহুত ফূৰ্তি কৰিছে আৰু বহুত বেছি ৰিলছ বনাইছে হয়নে আৰু কালি বাকী আছে এইকেইটা এতিয়া ফটো শ্বুট কৰি আছে ভিডিঅ' শেষ মানে শ্বুট শেষ হোৱাৰ পাছত
ফটো উঠি আছে এতিয়া মই যাই দিওঁ ভোক লাগিছে তই আহিবি মই যাওঁ টাটা বাই বাই আৰু অকণো যদি ভাল লাগিছে ব্লগটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নকৰাকৈ নাযাব এনেকৈ মই ভিডিঅ' আনি থাকিম আৰু এনেকৈ ছাপৰ্ট দেখুৱাই থাকিব আৰু ন চ' টাটা বাই বাই হেপী থাকক হাঁহি থাকক আকৌ নেক্সট ডে নেক্সট ব্লগ লৈ আহিম টাটা বাই বাই